এতিয়া মোৰ কথা যদি ক'ব যাওঁ, মই আমচুৰ পৰা আহিছোঁ, মই এজন মুছলমান যুৱক, গতিকে আমিওতো UPPL কৰিছোঁ, গতিকে UPPL চৰকাৰ চলি আছে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰেলীত যিখিনি কথা কৈ আছে যে শান্তিৰ সমদল তেওঁলোকে কৰা বুলি কৈছে, আমি তেওঁক প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁৰ দিনত শান্তি আছিল নেকি? তেওঁৰ দিনততো দুনিয়াৰ হত্যা হিংসা, ধন দাবী, মানুহ গুলিয়াই মাৰা, ধমকি দি তেওঁলোকে ৰাজনীতি কৰি আহিছে। গতিকে তেওঁলোকে আগত এইটো উত্তৰ দিয়ক, তেওঁলোকৰ কালত কিমান জুন মুছলমানক হত্যা কৰিছে, এইটো তেওঁ আগত উত্তৰ দিব লাগে। তাৰপিছত আমি তেওঁক যদি সঠিক উত্তৰ তেওঁ দিয়াৰ পিছত যদি তেওঁ কয় যে নহয় আমাৰ চৰকাৰৰ দিনত শান্তি আছিল, তেতিয়াহ'লে আমি UPPL দল বাদ দিম, ত্যাগ কৰিম, আজি কৈ দিছোঁ। কিন্তু তেওঁ সঠিক হিচাপ দিব লাগিব যে তেওঁৰ কাৰ্যকালৰ দিনত মুছলমানসকলক কেনেকৈ কুকুৰৰ দৰে গুলিয়াই হত্যা কৰিছে, তেওঁ বঢ়িয়াকৈ তেওঁ ক'ব লাগিব আৰু তথ্য সহকাৰে দিব লাগিব। তেতিয়াহে আমি বুজিম তেওঁৰ দিনত শান্তি আছিল নে অশান্তি সৃষ্টি হৈছিল। গতিকে তেওঁক আমি এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে আমাৰ UPPL দল চৰকাৰ থকা অৱস্থাত হাগ্ৰামাৰ দাদাগিৰি বা BPFৰ অবৈধ দাদাগিৰি চলিবলৈ দিয়া নহ'ব, স্পষ্টকৈ কৈ দিছোঁ আমি। মই অৰূপ নাথ অল বিটাৰ নাথযোগী ষ্টুডেণ্ট ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। গতিকে মই এপছুৰ পৰাতো অহা নাই, মই নাথযোগী জনগোষ্ঠীৰ এজন ল'ৰা হয় আৰু বেলেগ এটা সংগঠনৰ পৰা আহিছোঁ। গতিকে ইয়াতে UPPLত অকল এপছুৱে চলাই থকা বুলি কোৱা কথাটো মানে গছত গৰু উঠা কথা নিচিনা। আমি এজন BTR যুৱক হিচাপে প্ৰাক্তন BTCC হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিখিনি কথা কৈছে, সঁচাকৈ আমি লাজ পাইছোঁ। তেওঁ তেনেকুৱা কথা ক'ব নোৱাৰে। গতিকে UPPL দল সকলো জাতি জনগোষ্ঠী মিলি পেলাই এটা দল, গতিকে ইয়াত চব জনগোষ্ঠীৰ মানুহ আছে। এতিয়া মোৰ কথা যদি ক'ব যাওঁ, মই আমচুৰ পৰা আহিছোঁ, মই এজন মুছলমান যুৱক, গতিকে আমিওতো UPPL কৰিছোঁ, গতিকে UPPL চৰকাৰ চলি আছে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰেলীত যিখিনি কথা কৈ আছে যে শান্তিৰ সমদল তেওঁলোকে কৰা বুলি কৈছে, আমি তেওঁক প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁৰ দিনত শান্তি আছিল নেকি? তেওঁৰ দিনততো দুনিয়াৰ হত্যা হিংসা, ধন দাবী, মানুহ গুলিয়াই মাৰা, ধমকি দি তেওঁলোকে ৰাজনীতি কৰি আহিছে। গতিকে তেওঁলোকে আগত এইটো উত্তৰ দিয়ক, তেওঁলোকৰ কালত কিমান জুন মুছলমানক হত্যা কৰিছে, এইটো তেওঁ আগত উত্তৰ দিব লাগে। তাৰপিছত আমি তেওঁক যদি সঠিক উত্তৰ তেওঁ দিয়াৰ পিছত যদি তেওঁ কয় যে নহয় আমাৰ চৰকাৰৰ দিনত শান্তি আছিল, তেতিয়াহ'লে আমি UPPL দল বাদ দিম, ত্যাগ কৰিম, আজি কৈ দিছোঁ। কিন্তু তেওঁ সঠিক হিচাপ দিব লাগিব যে তেওঁৰ কাৰ্যকালৰ দিনত মুছলমানসকলক কেনেকৈ কুকুৰৰ দৰে গুলিয়াই হত্যা কৰিছে, তেওঁ বঢ়িয়াকৈ তেওঁ ক'ব লাগিব আৰু তথ্য সহকাৰে দিব লাগিব। তেতিয়াহে আমি বুজিম তেওঁৰ দিনত শান্তি আছিল নে অশান্তি সৃষ্টি হৈছিল। তেওঁৰ দিনত যেতিয়া আমাৰ মানুহবিলাক ক'তবা মানে বাহিৰত কাম কৰিব গৈছে, তেওঁলোকৰ মা দেউতাই চিন্তা কৰিছিল যে আমাৰ ল'ৰাটো আহিব পাৰিব নে নাই। কিন্তু বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ দিনত কিন্তু তেওঁলোকৰ মানে মনৰ ভাৱটো নাই। আমি এতিয়া বহুত ঠাইত ঘূৰি আছোঁ, আমাৰ মাজত কোনো ধৰণৰ বিভেদ নাই। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে পূৰ্বত যে তেওঁলোকে মানে এটা মানে জোৰ জবস্তিকে তেওঁলোকে চৰকাৰ চলাইছিল, ধন বল বাহুবল মানে প্ৰয়োগ কৰি তেওঁলোকে শাসন চলাইছিল, আজিৰ দিনত এইটো জল পটকৈ ওলাই আছে। গতিকে তেওঁক আমি এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে আমাৰ UPPL দল চৰকাৰ থকা অৱস্থাত হাগ্ৰামাৰ দাদাগিৰি বা BPFৰ অবৈধ দাদাগিৰি চলিবলৈ দিয়া নহ'ব, স্পষ্টকৈ কৈ দিছোঁ আমি। নিৰ্বাচন নহ'লেও হাগ্ৰামা মহিলাৰে বৰ্তমান গাঁৱে গাঁৱে সমদল জ্বৰৰ সমদল চলি আছে, তেখেতৰ চাওক, আমাৰ মানে মুছলিমৰ এটা ভাষাত কথা আছে, যিটো নদীত মানে পানীটো বেছি স্পীড যায়, এই নদীটো মানে বেছি দিন মানে জীয়াই নাথাকে, মানে শুকাই যায়। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰো মানে তেনেকুৱা অৱস্থা হ'ব। MP ইলেকশ্যনৰ আগে আগে তেওঁ নদীটো শুকাই যাব। যেতিয়া নদী শুকাই যায়, এই নদীৰ কোনো ধৰণৰ ভেলু নাথাকে। গতিকে MP ইলেকশ্যনতো আমি UPPL দলে বিপুল ভোটত জিকিম, এইটো আপোনালোকক আগত আমি কৈ দিলোঁ আজি। নমস্কাৰ। আজি আপোনালোকক আমাৰ ইয়ালৈ মাতি অনাৰ উদ্দেশ্যটো হ'ল, যোৱাকালি আমাৰ BTCৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰীয়ে এটা মন্তব্য দিছিলে। তাতে মন্তব্যত কৈছিলে যে UPPL মানে এপছু, এপছু মানে UPPL। এতিয়া কথাটো হ'ল, মই অৰূপ নাথ অল বিটাৰ নাথযোগী ষ্টুডেণ্ট ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। গতিকে মই এপছুৰ পৰাতো অহা নাই, মই নাথযোগী জনগোষ্ঠীৰ এজন ল'ৰা হয় আৰু বেলেগ এটা সংগঠনৰ পৰা আহিছোঁ। গতিকে ইয়াতে UPPLত অকল এপছুৱে চলাই থকা বুলি কোৱা কথাটো মানে গছত গৰু উঠা কথা নিচিনা হ'ল। এইবিলাক এটা হাস্যকৰ কথা। গতিকে এনেধৰণৰ কথা কোৱাটো সম্পূৰ্ণৰূপে নিন্দনীয় নহয়, এইটো এটা লজ্জাজনক কথা। এতিয়া কথাটো হ'ল,
তেখেতৰ মুখত এটা কথা আমি দেখিবলৈ পাইছোঁ যে যিহেতু এতিয়া এপছুৱে চৰকাৰখন চলাই আছে, এতিয়া ইয়াত থকা অবড়ো নন বড়োখিনি সুবিধা নাপাব বুলি কোৱা হৈছে। আচলতে এইটো কথা আপোনালোকে দেখিব পাৰিছে, আমাৰ বিটিআৰৰ ৰাইজে দেখিছে 17 বছৰে নন বড়ো অবড়ো বুলি যিখিনি কাজিয়া পেচাল হৈছিলে সেইটো তেখেতৰ শাসনকালতহে হৈছিলে 17 বছৰত। এতিয়া যেতিয়া আমাৰ বিটিআৰ চুক্তি হৈছে, প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যিখন বিটিআৰ চুক্তি হৈ আহিলে, এতিয়া নন বড়ো অবড়ো বুলি যিটো শব্দ আছিল সেই শব্দটোৱে নাই। প্ৰতিটো জাতি জনগোষ্ঠীয়ে, বড়োই হওক নন বড়োই হওক আদাৰ্ছ প্ৰতিটো জাতি জনগোষ্ঠীয়ে একেলগে এতিয়া সমিল মিলেৰে মৰম ভাৱেৰে এতিয়া জীয়াই আছে। গতিকে এই যিটো সমাজ ব্যৱস্থা চলি আছে, সেই সমাজ ব্যৱস্থাটোত হাগ্ৰামা মহিলাৰে পুনৰ যেনিবা এক মানে বিশৃংখলতা সৃষ্টিহে কৰিব বিচাৰিছে নিচিনা আমাৰ অনুভৱ হৈছে। গতিকে এই বস্তুটোক আমাৰ বিটিআৰৰ ৰাইজে এতিয়া আৰু আঁকোৱালি নলয়। তেখেতে যিমানেই যি প্ৰচেষ্টা নল'লেও অন্ততঃ এতিয়া বিটিআৰৰ ৰাইজে বুজি পাইছে যে তেখেতৰ ৰাজনীতি কৰাৰ প্ৰধান উদ্দেশ্যবিলাকেই আছিলে হত্যা, হিংসা আৰু সমাজখনৰ এটা অপ্ৰীতিকৰ পৰিস্থিতি মানে আনি পেলাই ৰাজনৈতিক এটা মুনাফা আদায় কৰিব। গতিকে 17 বছৰে ৰাইজে দেখিছে। গতিকে তেখেতৰ যি মানসিকতা এতিয়া আৰু আমাৰ বিটিআৰৰ ৰাইজে প্ৰশ্ৰয় নিদিয়ে। বহুদিনৰ পৰা তেখেতসকলে বাৰে বাৰে কৈছিলে তেখেতসকলৰ চৰকাৰ আহিব আহিব, গাহৰিও মাৰি খালে। গতিকে এইবিলাক ৰাজনীতি কৰি পেলাই আৰু বিটিআৰবাসী ৰাইজক আৰু ঠগিব নোৱাৰে। আৰু এনেধৰণৰ টুলুঙা মন্তব্য দি পেলাই নিজেও হাঁহিয়াতৰ পাত্ৰ নোহোৱাটোৱে আমি ভাল বুলি ভাবোঁ। জিলাৰ সাধাৰণ সম্পাদক হয়। মোৰ নাম অমূল্য সূত্ৰধৰ। মই সূত্ৰধৰ জনগোষ্ঠীৰ পৰা বিলং কৰোঁ। গতিকে এই UPPL দলটোত আমাৰ প্ৰত্যেকটা কমিউনিটিৰ পৰাই ইয়াত এই দলটোৰ লগত জড়িত হৈ আছে। গতিকে এই ক্ষেত্ৰত তেখেতে কিয় এনেকৈ ক'ব খুজিছে যে আমিও তাৰমানে ইনডাইৰেক্টলি আমাকো সাঙুৰ খুৱাব খুজিছে, মানে আমি এপছুৰ অধীনত বুলি। কিন্তু এপছু হৈছে এটা মানে জাতীয় সংগঠন, বড়ো জাতিৰ এটা ছাত্ৰ সংগঠন। সেই ছাত্ৰ সংগঠনৰ লগত এই ৰাজনৈতিক দলটোক জড়িত কৰাটো আমি কোনোপধ্যে সহজভাৱে ল'ব পৰা নাই। ৰাজনীতি কৰিলেও ইমান এটা তলখাপৰ ৰাজনীতি কৰাটো মই উচিত হোৱা নাই বুলি মই ভাবোঁ। কাৰণ তেখেতে এতিয়া ক'ব খুজিছে যে যিটো দল নেকি এপছুৰ দ্বাৰা পৰিচালিত হয়, সেইটো দলৰ আৰু অন্যান্য জনগোষ্ঠীৰ কাৰণে কি কাম কৰিব, এইটোৱে তেখেতে বুজাব খুজিছে। কিন্তু তেখেতক এটা কথা ক'ব খুজিছোঁ, তেখেত 17 বছৰৰ কাৰ্যকালত তেখেতে অন্যান্য জাতি জনগোষ্ঠীৰ কাৰণে কি কৰিলে। মই সূত্ৰধৰ জনগোষ্ঠীৰ পৰা বিলং কৰোঁ। মই আমাৰ জনগোষ্ঠীটোৰ বাবে এটা মাত্ৰ সূত্ৰধৰ ভৱনৰ কাৰণে আবেদন কৰিছিলোঁ। সেই আবেদনকো তেওঁলোকে ফুলফিল কৰিব পৰা নাই। তেনেহ'লে ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে। অন্যান্য অভাৱ অভিযোগৰ কথাটো বাদেই দিয়ক। সেইকাৰণে এইবিলাক কথা কোৱাটো তেখেতৰ মুখত শোভা নাপায় আৰু এইবিলাক কথা কোৱাটো অনুচিত। আমি ইয়াত এতিয়া বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে, শান্তিৰে সকলোৱে বসবাস কৰি আছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমিল মিলৰ এটা বাতাবৰণ সৃষ্টি হৈছে। গতিকে ইয়াত আৰু বিভেদ কৰাৰ কোনো প্ৰয়োজন নাই। বিভেদৰ ৰাজনীতি ইয়াত কৰিব নালাগে। আমি স্পষ্টকৈ ইয়াত দেখা পাইছোঁ যে ইয়াৰ দ্বাৰাই মানে বিভেদৰ এটা ৰাজনীতি, বিভেদৰ এটা বাতাবৰণ সৃষ্টি কৰিব খুজিছে। গতিকে এই বাক্যৰ আমি তীব্ৰ গৰিহণা দিছোঁ। দেখা গৈছে হাগ্ৰামা মহিলাৰে নিৰ্বাচন নহ'লেও এতিয়া গাঁৱে গাঁৱে ৰেলী চলি আছে। তাত গৈ পেলাই বিভিন্ন মন্তব্য প্ৰদান কৰে প্ৰমোদ বড়োৰ বিৰুদ্ধে, ডিফেন বড়োৰ বিৰুদ্ধে বা UPPL দলৰ বিৰুদ্ধে। তেখেতৰ ওপৰত আপোনালোকে কি ৰিয়েকশ্যন কৰিব জানে? সেইকাৰণে কৈছোঁ এইবিলাক এটা ৰাজনীতি কৰিব পাৰে, কিন্তু ৰাজনীতি ইমান তলৰ পৰ্যায়লৈকে যাব নালাগে। ইমান তলৰ পৰ্যায়লৈকে যাব নালাগে। কেতিয়াবা তেখেত এনেকুৱা কয় যে কাৰোবাৰ শৰীৰক লৈ, আমাৰ বিটিআৰৰ বৰ্তমান প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ শৰীৰটোক লৈও তেখেতে ভেঙুচালি কৰে। কিন্তু এইটো হৈছে এটা গড গিফ্টেড, মানে ভগৱানৰ দান। এইটো শৰীৰ এটা ভগৱানৰ দান। গতিকে ইয়াতো যদি তেখেত ক্ৰিটিচাইজ কৰে তেনেহ'লে আৰু তেখেতৰ মানসিকতা কেনেকৈ হ'ব পাৰে। গতিকে এইবিলাক বহুত ধৰণৰ কথা ৰাজনীতিকত আহে, কিন্তু এনেকুৱা কিছুমান টুলুঙা মন্তব্যৰে তেখেত যিবিলাক মানে কথা ব্যক্ত কৰে, এইবিলাক খুব মানে হাস্যকৰ আৰু মোৰ মতে নিন্দনীয়। এই ধৰণৰ নিকৃষ্ট ৰাজনীতি মোৰ মতে বিটিআৰত নোহোৱাটো আমি কামনা কৰোঁ। আপোনালোকক ইয়াত আদৰণি জনালোঁ। আজি আপোনালোকক মতাৰ উদ্দেশ্যটো হ'ল, যোৱাকালি
আমাৰ BTCৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটা মিডিয়াৰ আগত এটা কথা ব্যক্ত কৰিছিলে। এই কথাৰ আলম লৈয়ে আপোনালোকক আজি আমি মাতি আনিছোঁ। আমি এটা স্পষ্টীকৰণ দিব খুজিছোঁ। তেখেতে কৈছিল যে আমাৰ দলটোক UPPL দলটোক এপছুৰ লগত ৰিজাৰ্ভ খুজিছে। এপছু মানে UPPL আৰু UPPL মানে এপছু বুলি ক'ব খুজিছে। কিন্তু এইটো কথা কোৱাটো আমি তেখেতৰ উচিত হোৱা নাই বুলি আমি ভাবোঁ। কাৰণ এপছু হৈছে এটা বড়ো জাতিৰ জাতীয় সংগঠন, জাতীয় ছাত্ৰ সংগঠন। গতিকে সেই ছাত্ৰ সংগঠনৰ লগত আমাৰ এই ৰাজনৈতিক দলক মানে সাঙুৰ খোৱাটো এইটো খুবেই নিন্দনীয় কাম হৈছে বুলি আমি ক'ব খুজিছোঁ। কাৰণ UPPL দল বুলি ক'লে কেৱল এটা জনগোষ্ঠীৰ দল নহয়। ইয়াত বিটিআৰত যিমানবোৰ জাতি জনগোষ্ঠী